আৰু জম বুলি কয় তো ভালকৈ চিনেমাটিক শ্বটটো মানে দেখাম এডোখৰ ৰখি তো এইফালে ডিজিটেল মিটাৰ আৰু আজিকালিনো প্ৰায় ডিজিটেল মিটাৰ আহিছে নেকি বাই 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 নমস্কাৰ বন্ধুসকল মই মানে আপোনালোকৰ মাজলৈ লৈছোঁ আজি আকৌ এটা নতুন ভিডিঅ' বহুত দিনৰ মূৰত বিহু বুলি ৰুমৰ পৰা মানে ঘৰলৈ যাওঁ তো চবকে বাই বাই চাই বাই দি ওলাই আহিছোঁ আৰু তো চাই থকাৰ আগত আপোনালোকক কি দেখাব পাৰোঁ আজি এইফালে এইকেইটা থাকিব হেনো দেই বাই বাই যাং দে মই পিঠা লাগিব দেই কৈ দিয়ক নহ'ব মই ভিডিঅ' কথা পাতিব আপুনি কওক পিঠা আনিব নাই টিকলি পিঠা আনিব বাই 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 মই বিহুতে ল'ম আৰু দেই আহি পিনে ল'ম আৰু দেই বিহুত যাম দেই মোলৈ পিঠা বনাই থৈ দিবা দেই এটা দেই বেছ লৈছিলোঁ গৈ লৈ যাব গৈছিলে এইজনী পাহৰি থাকিছোঁ এইফালে বাই বাই এইফালে একদম বিহু পিছত লগ পাম দেই বাই বাই আমি এইফালে বোৱানীয়ে মই গৈ থাকোঁ আৰু ন গৈ থাকোঁ আমি তো বন্ধুসকল মানে ঘৰ আহি পালোঁ পাই পিনে লেগ চেগ থৈ আকৌ বুঢ়াদাক থ'বলৈ গ'লোঁ বুঢ়াদাক মানে লেঙেৰি থৈ আহিলোঁ মানে লেঙেৰি অকণমান ভিতৰলৈ আৰু জেগাটোৰ নাম কি ভালকৈ নাজানো তাত থৈ আহোঁতে গধূলি হৈ গ'ল এতিয়া প্ৰায় 7:30 বাজি গ'ল মই জাষ্ট এই পাইছোঁ মুখ হাত চুক ধুইছে চ' আজি সেইকাৰণে দেখাব নোৱাৰিলোঁ যিমান দেখাম বুলি আহিছিলোঁ তো কাইলৈ আকৌ লগ পাম আকৌ ভালকৈ দেখাম আৰু যিহেতু আমাৰ ঘৰত এখন নতুনকৈ স্কুটিও লোৱা হৈছে জুম নে কি বোলে তো আপোনালোক কাইলৈ সেইখন ভালকৈ চলাই মেলিও দেখাম কেনেকুৱা লাগেনো তো নতুনকৈ আহিছে যিহেতু ভালেই লাগিব চলাই মই চলাই পোৱা নাই মানে চলাই চোৱা নাই আৰু মই মানে শিৱসাগৰত থাকোঁতে কিনিছিলে ঘৰত দেউতাই কিনিছিলে আৰু তো তাকে কাইলৈ সেইখন চলাই দেখাম ভালকৈ আৰু কিবা কিবি দেখাম তো সকলোকে চাই থাকিম তো বন্ধুসকল মৰ্ণিং উঠোতে অকণমান দেৰি হ'ল সেইকাৰণে ভিডিঅ'টো বনোৱা লেট হৈ গ'ল তো এতিয়া নতুন স্কুটিখন লৈ অকণমান ওলাইছোঁ তাকে চাওঁ চলাই কেনেকুৱা লাগে আৰু চলাইটো ভালেই লাগিছে আৰু যিহেতু নতুন আৰু জম বুলি কয় তো ভালকৈ চিনেমাটিক শ্বটটো মই দেখাম এডোখৰ ৰখি তো এইফালে ডিজিটেল মিটাৰ আৰু আজিকালিনো প্ৰায় ডিজিটেল মিটাৰ আহিছে নেকি হিৰো হয় বোলে তো চাওঁ চলাই কেনেকুৱা লাগে নে কি বন্ধুসকল যে বাৰটালৈ গৈছিলোঁ স্কুটিখন মানে চলাই অকণমান চাওঁ বুলি ওলাই আহিছিলোঁ বাৰটালৈ গ'লোঁ তাৰপৰা দেখালোঁ আপোনাৰ স্কুটিখন লুকটো কেনেকুৱা দিলে চাই কমেণ্ট কৰি চাই দিব যিহেতু নতুন আছে চলাইও ভালেই লাগিছে নতুন আছে ভিডিঅ'টো আজি বেছি দেৰি নকৰোঁ দেখাবলৈ বিশেষ একো নাই একদম বিহুতে মজা মজা ব্লগ আনি বুলি আহিছোঁ তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু শ্বেয়াৰ কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক আৰু এটা মৰম লগা কমেণ্ট কৰি থৈ গ'লে মোৰো ভাল লাগিব তো ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ আকৌ লগ পাম একদম বিহুত এতিয়ালৈ বাই বাই